हेलो एवरीवन नमस्कार আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ নতুন ভিডিঅ'লৈ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মই বৰ্তমান ভালে আছো আজি ভিডিঅ'টো আৰম্ভ কৰোঁতে মোৰ দেৰি হৈ গ'ল আৰু আজি মই শুই উঠোতেও দেৰি হ'ল সেই কাৰণে ভিডিঅ'টো এতিয়া দেৰিকৈ আৰম্ভ কৰিব লগা হ'ল আৰু আজি দিনটোতনো কি কৰো আপোনালোকৰ লগত শেয়াৰ কৰিম আজি হ'ল শনিবাৰ আৰু আজি শনিবাৰ দিনটো আমাৰ সকলোবোৰ উল্টা হৈ যায় সকলোবোৰ টাইম টেবুল চেঞ্জ হৈ যায় ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আমাৰ কৰোঁতে দুপৰীয়া 12টা বাজে আৰু দুপৰীয়া ভাত খাওঁতে দেৰি হৈ যায় মানে 3টা 3:30 হৈ যায় অফিস থাকিলে সকলোবোৰ ঠিকে থাকে আৰু অফিস যেতিয়া বন্ধ থাকে শনি ৰবিবাৰে আমাৰ সকলোবোৰ টাইমিং চেঞ্জ হৈ যায় আৰু দানবি আছে এতিয়া দানবিৰ পাপাৰ লগত সেইখিনি সময়তে মই ভিডিঅ'টো আৰম্ভ কৰিলো নহলে তাই থাকিলে আৰু উৎপাত কৰি থাকে এটো কাৰণত মই ভিডিঅ'টো ভালকে কৰিব নোৱাৰো আৰু তাইক এতিয়া অকমান পিছত গা পা ধুৱাই দি আজি আৰু অকমান উলাই যোৱাৰ কথাও আছে অকমান কিবা কিবি কৰিব লগা কাম আছে এতিয়া মই জলদি কামখিনি কৰি ল আৰু ক'তনো উলাই যাও আপোনালোকক সকলো শেয়াৰ কৰি আছো আপোনালোক সকলো ভিডিঅ'টো হেকলে চাই থাকক আৰু এয়া আমাৰ দানভি এতিয়া কি কৰি আছে চাওকচোন মই বাহিৰত বহি নখ কাটিব লৈছিল কিন্তু তাই মোক নখ কাটিব নিদিলে তাইহে মোৰ নখ কাটি দিব আৰু তাইৰ যিখন উৎপাত মোৰ আৰু নখ কাটা নহল তাইয়ে নখ কাটি দিলে মোক নখ কাটা হৈ গ'ল আৰু এতিয়া আমাৰ বাইদেৱে বনাই আছে ৰীল আৰু এয়া হৈছে দানভি আইতা মানে মোৰ শাহুমা তাই এতিয়া ফুচকা খাব যাব সেইকাৰণে আইতাকক হাতত ধৰি টানি লৈ গৈ আছে তাই ফুচকা খাব গৈ আছে এতিয়া আৰু দানবিক এতিয়া গা ধুৱাই দিলো তাই গা ধুৱা হৈ গ'ল তাই এতিয়া দেউতাকৰ লগত অকমান টাইম থাকিব আৰু এই সময়খিনিতে জলদি মই দুপৰীয়া খানা বনাই লওঁ এতিয়াও দুপৰীয়া খানা বনোৱাই নাই এতিয়া বাজিলে এটা তাই দেউতাকৰ লগত থকা সময়খিনিতে মই জলদি খানাখিনি বনাই লওঁ আকৌ লগ পাই আছো আপোনালোকক দুপৰীয়া ভাত পানী খাই আজৰি হৈ ললো দানবিও ভাত পানী খাই তাই টোপনি আহিলে আৰু তাই টোপনি সময়খিনিতে মোৰ অকমান কৰিব লগা কাম আছে মানে বাহিৰত কাপোৰ চাপোৰ মেলি থোৱা আছে ৰ'দ নাইকিয়া হ'ল আৰু সেইখিনি চপাই লওঁ আৰু সেই কাপোৰ চাপোৰ চপাই ময়ো অকমান ৰেষ্ট কৰোঁ ভাগৰ লাগিছে আকৌ এতিয়া গধূলি টাইমত অকমান ওলাই যাম আৰু ওলাই যোৱা টাইমত আপোনালোকক লগ পাইছো আৰু এয়া আমি এতিয়া আহি পালোঁ ৰেলৱে কোঅপাৰেটিভ আমি ইয়াতে বজাৰ কৰিম দানভি যে কি ফূৰ্তি পাইছে তাই আজি নিজে বস্তুবোৰ লৈছে আৰু ট্ৰলিত ভৰাই আছে দেউতাকৰ লগত পুৰা একদম বজাৰ কৰি আছে ছোৱালীয়ে আৰু আমাৰ এতিয়া বজাৰ কৰা হৈ গ'ল দানভি আৰু দানভিৰ পাপা লাইনত থিয় হৈ আছে বিলিঙৰ কাৰণে বিলিং কৰা হ'লে আমি এতিয়া ওলাই আছো আৰু আমাৰ এতিয়া বজাৰ কৰা হৈ গ'ল আৰু আমি এতিয়া গৈ আছো বিৰিয়ানী ল'বলৈ আজি বিৰিয়ানী খাম সেইকাৰণে বিৰিয়ানী ল'বলৈ গৈ আছো ক'তনো বিৰিয়ানী পাই আপোনালোকক জনাই আছো ভিডিঅ'টো শেষলৈ চাই থাকক আমি এতিয়া আহি পালোঁ বিৰিয়ানী শ্বপ আমি আহি পালোঁ বিৰিয়ানী শেষে হৈ থাকিলে এইখিনি অকমান আছে এইখিনি হ'ল মুৰাদাবাদী বিৰিয়ানী আৰু এইপিনৰ এইটো পুৰা খালী এইটো কাৰণত দাদাই ঢাকি থৈ দিছে আৰু এয়া দাদাজনে আমাৰ চিকেন পেকিং কৰি আছে এতিয়া
আৰু এইখনেই হ'ল বিৰিয়ানী শ্বপ দ্য টিংকল বাটছ আৰু ইয়াতে হায়দৰাবাদী আৰু মুৰাদাবাদী দুইটা বিৰিয়ানীয়ে পায় আৰু বিৰিয়ানী শ্বপখন আছে জালুকবাৰী মছজিদৰ ওচৰতে আমাৰ পেকিং লোৱা হৈ গ'ল আমি এতিয়া ঘৰলৈ আহি আছোঁ আপোনালোকে ইয়াৰে বিৰিয়ানী খাইছেনে নাই ক'ব নোৱাৰোঁ মোৰ কিন্তু সঁচাকৈ ইয়াৰে বিৰিয়ানী খাই খুব ভাল লাগে অকণমান স্পাইচি বনায় কিন্তু খাবলৈ বিৰাট টেষ্টি হয় আৰু ইয়াৰ লগত যিটো চিকেন গ্ৰেভি বনাই দিয়ে ন সঁচাকৈ ইমান টেষ্টি বনায় ন আপোনালোকেও কেতিয়াবা সময় সুবিধা মিলিলে ইয়াতে খাবচোন আৰু কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি মোক জনাব আৰু আমি এতিয়া বিৰিয়ানী পেকিং কৰি লৈ ল'লোঁ ঘৰত খাম যিহেতু দানবি আছে দানবিৰ লগত ইয়াতে খাবলৈ দিগদাৰী হয় পেকিং কৰি লৈ ল'লোঁ আৰু ঘৰত আহি আছোঁ বজাৰ কৰি মেলি এতিয়া ঘৰ আহি পালোঁ খুব ভাগৰ লাগিছে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ এটি নতুন ভিডিঅ'তে আপোনালোক সকলোকে লগ পাই আছোঁ আজিলৈ বাই বাই গুড নাইট